নমস্কাৰ, মই প্ৰীতম বৰাই আপোনালোক সকলোকে পুনৰবাৰ SDS এডুকেশ্যনৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা টিপছ এণ্ড ট্ৰিক্স লৈ আহিছোঁ। এই টিপছ এণ্ড ট্ৰিক্সটো শিকোৱাৰ আগতে আপোনালোকক আমাৰ চেনেলটো খোলাৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে জনাব বিচাৰিছোঁ। আমি প্ৰায় 13 বছৰ ধৰি কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষাৰ লগত জড়িত হৈ আছোঁ। কাৰিকৰী বৃত্তিমুখী শিক্ষাৰ লগতে স্কিল ডেভেলপমেণ্টৰ বিভিন্ন ট্ৰেইনিং আমি ছাত্ৰ ছাত্ৰীক প্ৰদান কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীয়েও এই ট্ৰেইনিং গ্ৰহণ কৰি নিজৰ স্বাৱলম্বনৰ পথ বাছি ল'বলৈ সক্ষম হৈছে। বৰ্তমান যিহেতু অনলাইনৰ যুগ, এই চেনেলটোৰ মাধ্যমেৰে আমি কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু স্কিল ডেভেলপমেণ্টৰ যিবোৰ চৰকাৰী আঁচনি চলি আছে সেইখিনি বিষয়েও আপোনালোকক অৱগত কৰাম। আপোনালোকে যদি উপাৰ্জনৰ পথ এটা বিচাৰে, অনলাইনে হওক বা অফলাইনে হওক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই চেনেলটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এটা উপাৰ্জনৰ পথ পায়। যদি এই চেনেলটোৰ মাধ্যমেৰে কোনোবাই উপাৰ্জনৰ পথ এটা পায়, তেতিয়াহ'লে আমাৰ এই চেনেলটো খোলা সাৰ্থক বুলি আমি ভাবিম। আপোনালোকক আমি প্ৰথমে কৈছিলোঁ এটা টিপছ এণ্ড ট্ৰিক্স শিকাম বুলি। এই টিপছ এণ্ড ট্ৰিক্সটো আপোনালোকক শিকাবলৈ লৈছোঁ। আপোনালোকে এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, কাৰণ এই টিপছ এণ্ড ট্ৰিক্সবোৰ আপোনালোকৰ অনাগত দিনবোৰত যিবোৰ আমি ভিডিঅ'ছ আপোনালোকক দেখুৱাম বা অনলাইনৰ বিভিন্ন ইনফৰ্মেশ্যন দিম, এইবোৰ কামত আহিব। আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে শিকিম কি ধৰণে ইউটিউবৰ ভিডিঅ' এটা হাৰ্ড ডিস্কলৈ ডাউনলোড কৰিব পাৰি। আমি যিকোনো এটা ব্ৰাউজাৰ প্ৰথমে খুলি ল'ব লাগিব। আমি গুগল ক্ৰমটোকে খুলি লওঁ। তাৰপিছত আমি ইউটিউব চেনেলটো খুলি ল'ব লাগিব। ইউটিউব চেনেলটো খোলাৰ পিছত আমাৰ যিকোনো ভিডিঅ' এটা, যিটো ভিডিঅ' আমাক প্ৰয়োজন হয় সেই ভিডিঅ'টোকে আমি ডাউনলোড কৰিব পাৰোঁ। আমি যিকোনো এটা ভিডিঅ' খুলি লৈছোঁ। মই এইটো ভিডিঅ'কে এনেই খুলি লৈছোঁ। এইটো ক্লিক কৰি ল'লোঁ, এইটো পজ কৰি ল'লোঁ। পজ কৰি লোৱাৰ পিছত আমি দেখিছোঁ ওপৰত এটা URL আছে। এই URLটো www ডটৰ পিছত যিটো ডট আছে, ডটৰ পিছত আপুনি _S টাইপ কৰিব লাগিব আৰু এণ্টাৰটো প্ৰেছ কৰি দিব লাগিব। এণ্টাৰটো প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনাক এখন পেজলৈ লৈ যাব। পেজখন হৈছে ছেভ ফ্ৰম নেট। এই পেজটো খোল খালে, খোল খোৱাৰ পিছত আপুনি দেখিব ইয়াত MP4 360 এনেকৈ আছে। আপুনি যি ফৰ্মেটতে লাগে আপুনি ইয়াত ক্লিক কৰি আপুনি MP4 7 যিমানটো ৰিজলিউশ্যনত লাগে সেইটো আপুনি চুজ কৰি ল'ব পাৰে। মই এইটোৱে চুজ কৰি লৈছোঁ। তাৰপিছত আপোনাৰ এইটো পজ কৰি ল'লে এনেকুৱা এখন পেজলৈ লৈ যাব। ভিডিঅ'টো আপোনাক দেখুৱাব। আপোনাক ভিডিঅ'টো ইয়াৰ এই যিটো তলৰ এই 3টা ডট আছে যে তাত ক্লিক কৰিব। তাত ডাউনলোড যিটো অপশ্যন আছে, এই ডাউনলোড অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ডাউনলোড অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ভিডিঅ'টো ইয়াত ডাউনলোড হ'বলৈ ধৰিব। দেখিছে? এতিয়া কি হ'ল, এই ভিডিঅ'টো ডাউনলোড হৈ গ'ল। আপুনি যিকোনো ভিডিঅ'ই এই ধৰণে ইউটিউবৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে। যদি ভাল লাগিছে এটা কমেণ্ট আপোনালোকে কমেণ্ট বক্সত দিব আৰু কেনেধৰণৰ টিপছ এণ্ড ট্ৰিক্স আপোনালোকে বিচাৰে সেই বিষয়েও আমাক জনাব কমেণ্ট বক্সত। আৰু পাৰিলে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আকৌ লগ পোৱাৰ আশাৰে মই প্ৰীতম বৰাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।